হেল্ল' এভৰিৱান, ভালনে সকলোৰে? আজি আহিছোঁ শিলচাং পঞ্চায়তত। লোকচৰ ট্ৰেইনিং আৰম্ভ হৈছে আজিৰ পৰা। আজি আৰু কালি 2 দিন হ'ব। এই ঠাইখিনি সকলোৰে চিনাকি বুলি ক'লেও ভুল হ'ব, সকলোৰে প্ৰিয়। বহুতে ধুনীয়া ঠাইখিনি নেলি আৰু শিলচাঙৰ মাজত আছে। আহি আমি ট্ৰেইনিং কৰিলোঁ বাৰু, এতিয়া শেষ হৈছে, সামৰণি টাইম। সকলোৱে কিবা নহয় কিবা সুধি আছে ছাৰক, নজনাখিনি। আমি সোধা নাই বাৰু, আমি জানোতে অলপ টাইম লাগিব যিহেতু আমি নতুনকৈ সোমাইছোঁ। এতিয়া আমাৰ ট্ৰেইনিং শেষ হ'ল, এতিয়া আমি ভাত খাম। কৈ দিয়া। ভাত খাই শেষ হ'ল, বহুতে ভাল বনাইছে আজি ভাত। এই হলতে হৈছিলে আমাৰ ট্ৰেইনিং। এতিয়া যাব ওলাই এতিয়া গাড়ী ৰখি আছোঁ। ইয়াতে শিলচাঙত এটাই প্ৰব্লেম, গাড়ীৰ বহুত প্ৰব্লেম। গাড়ী ষ্টেণ্ড নাই ইয়াতে, অটো ষ্টেণ্ড বা টমটম ষ্টেণ্ডো নাই। বহুত প্ৰব্লেম, ৰখি থাকিব লাগে ৰ'দত। এইটো এটা সমস্যা আছে শিলচাঙত। তাৰপিছতে টমটমত উঠিলোঁ। এতিয়া আহি নেলি পালোহি। আজিৰ নেলিৰ পৰিৱেশটো চাব পাৰে। আজি যিহেতু বজাৰ বহে ইয়াতে, মানডে দিনা আমাৰ ইয়াতে বজাৰ বহে। কিমান যে ধুনীয়া পৰিৱেশ হয়নে? কিন্তু অকণমান ৰাস্তাটো বেয়া হৈ আছে বাৰু, পানী গোট খাই আছে ইয়াতে। ৰাতি বৰষুণ পৰিছিল যিহেতু, পানীয়ে মানে কাকো শান্তিত থাকিব দিয়া নাই আৰু। চবফালে পানী, ইফালে জৰাবাটত কিমান পানী হৈ আছে, গুৱাহাটীৰ কিমান পানী। ইয়াতো অলপ পানী জমা হৈছে বাৰু। য'ত আমি শিলচাঙত আছিলোঁ তাতো ইমানে পাহাৰৰ পৰা পানী বাগৰি পৰিছে, বহুতে পানী হৈছে। ৰাতিটো বৰষুণ পৰিছে যিহেতু। আহি টমটমৰ পৰা নামি এতিয়া আমি আকৌ অটোত যাব লাগিব। টমটমটো আমলিঘাটলৈকে নাযায়, এতিয়া অটোত উঠিব লাগিব। অটোত উঠি আহি পালোহি আমলিঘাট বুলি ক'ব পাৰি। আমলিঘাট পামে, বেছি দূৰ নাই। কেতিয়াবা এনেকৈ ওলাই আহিও অকণমান ভাল লাগে হয়নে? আজি বাৰু ট্ৰেইনিং আছিলে, একো নাই, তথাপিও মানে ভাল লাগে। কিমান দোকানৰ ভিতৰত থাকিম কওকচোন, কিমান আৰু কাম কৰিম? এনেকৈ ওলাই আহি কেতিয়াবা ভালো লাগে। আহি আমলিঘাট পাই গ'লোঁ আমি। দাদাজনক পইচা দিলোঁ। দাদাজনক সুধি আছোঁ আকৌ জাগিৰোড যাব নেকি? নাযায় দাদাজনে, আজি বোলে জাগিৰোড নাযায়। আজি নেলি আৰু আমলিঘাটে ভাড়া মাৰিব। আজি যিহেতু জাগিৰোডত যোৱা মানুহ ইমান নাইও, নিজৰ জেগাখিনি আহি পাই গ'লোঁ। বহুত ঘূৰিব মন যায়, কিন্তু কি কৰিম, গাড়ীত উঠিব নোৱাৰোঁ। এনেকৈ বেছি দূৰলৈকে যাব নোৱাৰোঁ আৰু। অটো টমটমতে ঘূৰি ফুৰিব পাৰোঁ, বাকী বহুত দূৰত জাৰ্ণি কৰিব নোৱাৰোঁ। মোৰ এটা বেমাৰ আছে, মানে বমি কৰোঁ বহুত। মই ক'তো যাব নোৱাৰোঁ। আশা আছে বহুত ঘূৰি ফুৰিব, কিন্তু যাবই নোৱাৰোঁ, কি কৰিম? আহি চবেও কৈ আছে আমলিঘাটত ব্লগ বনাইছ নেকি? লাজো লাগে ব্লগ বনাব, তথাপিও আৰু ট্ৰাইটো কৰিব লাগে দিয়াচোন। সেইকাৰণে ট্ৰাই কৰোঁ আৰু মাজে মাজে। ভণ্টি দুজনী টিউশ্যনত আহিছিলে, দেখা পালে হাই বুলি কৈছে আৰু। ভাল লাগে এনেকুৱা কেতিয়াবা। আহি পালোঁ, আহি দেখা পাইছোঁ যে দোকানত ইমান খোপা বাইদেউ কেইজনী ৰখি আছে গোটৰ কাম কৰিবলৈ। আহি পেলাই সিহঁতৰ কাম কৰিব আৰম্ভ কৰি দিলোঁ। বহুত টাইমৰ পৰা ৰখি আছে, সিহঁতৰো এলাহ লাগিছে। বহুত ৰাতিপুৱাৰ পৰা ৰখি আছে। আজিলৈ আহিছোঁ বাই।